Hey guys, মই বিতুমণি আপোনালোকক ছেকেণ্ড চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজিনো কি বনাওঁ আপোনাক দেখাই থাকিম। মাছ আছে, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো কিউব মিলাইছে আৰু আজি আমাৰ মাছ আছে। মাছ ধৰিছিলোঁ ইয়াত, তাৰপিছত হালধি নিমখ পূৰা ধুনীয়াকৈ সানি লৈছোঁ আৰু আপোনালোকে এয়া পুখুৰী মাছ। এয়া হালধি সানি ল'ব লাগিব ভালকৈ। আৰু এইফালে মই বনাইছোঁ অমলেট, ল'ৰাই অমলেট খাব। আৰু এয়া কৰ্দৈ আৰু বিলাহী টক, চব্জি আছে, দাইল আছে, এইফালে চব্জি আছে, দেখাইছোঁ ভিডিঅ'ত। আহাৰ ভাত দাইল আৰু এয়া ধান ৰদাই থোৱা আছে। এইফালে পিঠাগুড়ি খুন্দোৱা বিহুলৈ পিঠা, আচাৰ কেইটামান আছে আৰু জলফাই আচাৰ। ইয়াক খেৰ আনি আছে, খেৰ আনিছে আৰু এইফালে বান্ধি আছে। এতিয়া ল'ৰাই মেগী খাই আছে আৰু ৰাতিৰ আহাৰ মাংস আছিলে। মই বনাই আছোঁ, পিঁয়াজ আলু কাটি লৈছোঁ আৰু এয়া বনাইছোঁ। এতিয়া মছলা দি দিছোঁ আৰু এইখিনি ভালদৰে মিক্স কৰিব লাগিব। মাংসত অলপ ধনিয়া দি দিছোঁ আৰু আমাৰ ৰাতিৰ সাজ শেষ হ'ল। কৰিব পাৰে ভৰিত ঘঁহা ক্ৰীম।